ভণ্টি কিবা এটা কৈ দিয়া পুৰা ফুলজোৰ পাতি এই নকওঁ নেকি प्यारी समझ गई কৈছা এই লাষ্ট কৈছে কিবা এটা কৈ দিয়া পুৰা পলাই আছে এইফালে চব তাৰ গাছ পুৰা একদম ধুনীয়াকৈ সাজি গুচি আহিছে আৰু পলাই আছে লাষ্ট কৈছে বোলে গাছ বোলে চব না এইফালে চব পুৰা ধুনীয়া কিবা এটা কৈ দিয়া লাষ্ট কেলৈ কৈছা ইমান ধুনীয়াকৈ সাজি কাচি আহিছা আকৌ লাষ্ট কৰিলে নহ'ব নহয় তোমালোকে দুৰ্গা দেৱী কেলৈ লাষ্ট কৰি যাওঁ আকৌ পলাই আছে এইফালে চব না গাছ ধুনীয়া না সাজি কাচি পুৰা লাষ্ট কৈছে বোলে গাই আছে বোলে তুমি কিবা এটা কৈ দিয়া পুৰা ৰখি আছা ধৰিবা হাঁহি মেলি কৈ দিয়া কিবা এটা बहुत भीड़ है অঁ তুমি কিবা এটা কৈ দিয়া নাই ভাইটি লাষ্ট কৰি যা সেই পলাই আছে এইফালে চব না গাছ পুৰা আপোনালোকৰ মাজলৈ পুৰা একদম ধুনীয়া এটা একদম ব্লক লৈছোঁ আৰু যি দেখাইছোঁ আপোনালোকক দেখাইছোঁ গাছ মায়ে এইফালে ভণ্টি কিবা এটা কৈ দিয়া পূজা বতৰ কিবা এটা কৈ দিয়া নকৰা নি লাষ্ট কৰি যা এইফালে কৈ দিয়া নকৰা নি ओह यार यार ये कितनी औसम है यार ঠিকে আছে এইফালে চব গাছ আৰু যিমান পাৰোঁ দেখাইছোঁ আপোনালোকক এইফালে পলাই আছে কিছুমান ভাইটি কিবা এটা কৈ দিয়া পূজা पूजा ভাল লাগিছে অঁ আৰু তুমি নমস্কাৰ মোৰ একে ভাইটি কিবা এটা কৈ দিয়া একে ঠিকেই নেকি দাদা কিবা এটা কৈ দিয়া পূজা বিষয়ে पूजा ভাল লাগিছে অঁ আপুনি কৈ দিয়ক লগতে পূজা ভালে লাগিছে অঁ ঠিকেই আছে কেনেকুৱা লাগিছে পূজালৈ আহি ফিলিংটো ধুনীয়া লাগিছে নাই লগা ভালে লাগিছে অঁ ঠিকেই আছে থাকা দেই 50 रुपया कट ओवर एक्टिंग के वजह কিবা এটা কৈ দিয়ক পূজা বিষয়ে নকয় নি কিবা এটা কৈ দিয়ক অঁ ঠিকেই আছে আৰু এইফালে চব দাদা কিবা এটা কৈ দিয়ক পূজা বিষয়ে ভাল লাগিছে ঠিক আছে আপুনি কিবা এটা কৈ দিয়ক পূজা বিষয়ে হেপী পূজা ঠিকে আছে আৰু এইফালে চব গাছ পুৰা একদম মানুহ ঘূৰি গৈ আছে যিমান পৰা দেখাই আছোঁ ভণ্টি কিবা এটা কৈ দিয়া পূজা লাষ্ট কৰিছে বোলে এইফালে আৰু গাছ যিমান পৰা দেখাই আছোঁ ভণ্টি কিবা এটা কৈ দিয়া পূজা বিষয়ে লাষ্ট কৰিছে বোলে চব গাছ পলাই আছে মানে আৰু গাছ যিমান পৰা দেখাই আছোঁ চব গাছ अबे जल्दी बोल कल सुबह पनवेल निकल যিমানৰ মানুহ মানে জোৰ খাই আছে মানে এইফালে চব পুৰা বেলুন চেলুন গৈ আছে লাইটিং বেলুন মানে আৰু দেখাইছোঁ ব্লগটো দেখুৱাইছোঁ আপোনালোকৰ এইফালে চব পুৰা বাৰী মানে কৈ দিয়া কিবা এটা কৈ দিয়া পূজা বিষয়ে কিবা এটা কৈ দিয়া নকয় লাষ্ট কৰি এইফালে চব পুৰা একদম গাৰ্লফ্ৰেণ্ড লৈ গৈছে মানে গাই আছে अभी मजा आएगा ना भिड़ो কিবা এটা কৈ দিয়া পূজাৰ বিষয়ে কিবা এটা কৈ দিয়া পুৰা বন্ধুক লৈ গৈছে বোলে গাছ বোলে এইফালে একদম ধুনীয়াকৈ একদম মই দেখাই আছোঁ ভাইটি কিবা এটা কৈ দিয়া পূজাৰ বিষয়ে কিবা এটা অঁ ঠিকেই আছে কিবা এটা কৈ দিয়া কিবা এটা পূজাৰ বিষয়ে কৈ দিয়া हैप्पी दुर्गा पूजा অঁ ঠিকেই আছে সোমাই গ'লোঁ মণ্ডপৰ ভিতৰত চালিকৈ চব গাছ কিমান ধুনীয়া এইফালে চব গাছ যিটো দেখাই আছোঁ আমি দুৰ্গা মাতা ওচৰলৈ আহিছোঁ সেই মাতা কিমান সদায় দিবলৈ আৰু এইফালে চব গাছ পুৰা মণ্ডপৰ ভিতৰত সোমাই আছোঁ চালে যিমান পৰা দেখুৱাইছোঁ এইফালে চব পুৰা দেখাই আছোঁ এই মাতা আপোনাক কিমান সদায় দিবলৈ আৰু এইফালে চব পুৰা একদম ঢোল বজাই আছে মানে গাছ পূজাৰ ভিতৰত একদম পুৰা মণ্ডপৰ ভিতৰত এইফালে চব গাছ পুৰা একদম মণ্ডপৰ পূজা মণ্ডপৰ ভিতৰত সোমাই গ'লোঁ চালিয়াকৈ একদম ধুনীয়া মণ্ডপ বনাই আছে চব তাৰ দুৰ্গা মাতা যাতে কৃপা কৰি আৰু শুভ হয় আজি যাতে আজিৰ দিনটো সকলোৱে শুভ হয় আৰু আজিৰ দিনটো মানে শুভ দিন হয় আজিৰ দিনটোত গাছ যিমান পাওক আজিৰ দিনটোলৈ সকলোকে শুভেচ্ছা জানো শুভ হওক সকলোৱে ভালে আছে ভালত একদম নাচি আছে একদম পুৰা একদম চালত কিবা এটা কৈ দিয়া পূজা বিষয়ে ভাল লাগিছে ঠিকে আছে ঠিকে আছে ভণ্টি কিবা এটা পূজা বিষয়ে ঠিকে আছে আৰু তুমি নকোৱা তুমি ঠিকে আছে ভণ্টি কিবা এটা কৈ দিয়া পূজাৰ বিষয়ে নকোৱা নি হাঁহি দিছে ओह यार यार ये कितनी औसम है यार চব গাছ পুৰা জেলপি বনাই আছে আপোনালোকে আইডিয়াটো শিকি লওক কেনেকৈ বনাই আছে কি নাই আৰু দাদা বনাই আছে যি দেখাই আছোঁ আপোনালোকক দেখিছে এইফালে পুৰা একদম পুৰা দোকান দি আছে বেলুন চেলুন দোকান চব কিবা এটা কৈ দিয়া আকৌ নকৰা নি তুমি কৈ দিয়া কি ক'ব এই মই অঁ ঠিকেই এইফালে চৰকাৰ পুৰা চালত অঁ তুমি কৈ দিয়া আৰু এইফালে পলাই আছে তুমি কৈ দিয়া তুমি নকৰা নি নাম কি কোৱা ভিগু সোণোৱাল বুলি আছে অঁ ঠিকে আছে অঁ এই কিবা এটা কৈ দিয়া কিবা এটা কৈ দিয়া লাষ্ট কৰি যাওঁ নি चीटिंग करता है तू নকৰা নি এবাৰ কৈ দিয়া পূজাৰ বিষয়ে কিবা এটা কৈ দিয়া পূজাৰ বিষয়ে একদম বেয়া পায় ছোৱালী এজনী পতা নাই ঠিকেই আছে তেতিয়া বেপাৰটো এখন বজাই দিয়া ঠিকেই আছে কিবা এটা কৈ দিয়ক কওক পূজাৰ বিষয়ে জেলপি বনাই আছে কেতিয়াবা বনাই আছে আপোনালোকে বজাৰে বেয়া ভেজাৰহে বেয়া নেকি বন্ধুক বেয়া গ'ল নি নাই হোৱা এই অঁ কৈছে ঠিকে আছে দিয়া তুমি কৈ দিয়া কিবা এটা পূজাৰ বিষয়ে একো নাই হয় তুমি এইটো বেয়া হাদিলে নহয় অঁ ঠিকে আছে আৰু তুমি নকোৱা
পূজা বিকি ভালে অঁ গৈছে আৰু ঠিকে আছে আপুনি নকয় কিবা এটা কৈ দিয়ক পূজাৰ বিষয়ে অঁ কৈ দিয়ক হেল্ল' অঁ এই হেপী এই দুৰ্গা পূজা অঁ ভাল লাগিছে ঠিকে আছে হেৰি বাইদেউ কিবা এটা কৈ দিয়া চানা লৈছা পূজা কোনে আছে নি অঁ পূজাৰ বিষয়ে নামটো কওক ভিগু সোণোৱাল বুলি আছে কিবা এটা কৈ দিয়ক পূজাৰ বিষয়ে হে আপুনি কয় নেকি কিবা এটা হে এইফালে চক দেখাই আছে মানে পুৰা নিজে ঘূৰি ফুৰিছে এইফালে চক মানে কিবা খেল খেলাই আছে মানে ভাগ্য পৰীক্ষা এইটো চক মূল্য 10 টকা আছে পূজাত এইফালে চক কিবা এটা কৈ দিয়ক পূজাৰ বিষয়ে হে অঁ এইফালে চক আৰু গাই আছে পুৰা নাম্বাৰ লিখি আছে মানে একদম টিকেটৰ কিবা এটা কৈ দিয়ক অঁ ঠিকেই আছে ভিগু সোণোৱাল বুলি আছে মাইকত গান চান লগাই আছে এইফালে চক আমাৰ গাঁৱৰ মানুহ এটা পাই গ'লো মানে আছে চক একদম ধুনীয়াকৈ চাইকেলত ঘূৰিছে মানে পঢ়াৰ আৰু এইফালে জব দেখুৱাই দিছোঁ ভিডিঅ'টো হা ভিগু সোণোৱাল নামটো কিবা এটা কয় নি পূজাৰ বিষয়ে কিবা এটা কৈ দিয়ক কি ক'ম পূজা আমি বছৰীয়া আহিয়ে থাকে ৰাইজৰ পূজা অঁ আমাৰ পূজা নহয় এইটো মানে শৰতৰ কালত দুৰ্গা দেৱী মানে সকলোৱে আদৰা হয় দুখে সুখে মিলি আৰু গাছ ভিতৰত সোমাই গ'লো বহুত ধুনীয়া মানে সজাই আছে এইফালে চক বেলুন চেলুন চব সজাই থৈছে এইফালে চক কিবা এটা কৈ দিয়ক অঁ হেপী পূজা ঠিকেই আছে আৰু তুমি কৈ দিয়া কিবা এটা পূজাৰ বিষয়ে অঁ হেপী আৰু চক গাই আছে এইফালে একদম পূৰা মজা মজা বস্তু সজাই থৈছে এইফালে চক না গাই আছে কি আছে আপোনালোকক দেখুৱাই আছোঁ চক এইবোৰ গাই আছোঁ আপোনালোকে ল'ব পাৰিব সস্তাত পাব আপোনাৰ 400 তেনেকুৱা ভিতৰত আৰু গাছ কি ক'ম আপোনালোকে এইচাইডে বেলুন ওলমাই থৈছে আৰু মানে বহুত ধুনীয়া ধুনীয়া বস্তু সজাই থৈছে চক না গাছ ওলাই গৈছোঁ এতিয়া উপহাৰ দোকানৰ পৰা আমি জাষ্ট ওলাই গৈছোঁ চক গাছ আৰু কি দেখুৱাম ব্লগটো ৰাইজলৈ ধন্যবাদ জনাইছোঁ ধন্যবাদ ঠিকে আছে দেই আৰু গাছ আজিৰ দিনটোলৈ সকলোকে শুভেচ্ছা জনাইছোঁ সকলোৱে উপহাৰ আজিৰ দিনটো আজি আছিলে গাছ নৱমী সকলোকে ভিডিঅ' চেনেলটো এনেকুৱা ভাল ব্লগ আহি দিব সকলোৱে চাবৰ কাৰণে মৰম দিবৰ কাৰণে সকলোৱে স্বাগতম জনাইছোঁ সকলোকে শুভেচ্ছা জনাইছোঁ যিমান গাছ ব্লগটো চাই ভাল পালে তেতিয়া লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰিব লগতে ছাবস্ক্ৰাইব কৰি দিব লগতে